নমস্কাৰ বন্ধু বান্ধৱীসকল মই পিআইবি মানে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালেই। আৰু এতিয়া দুপৰীয়া সাজৰ কাৰণে মই কি বনাইছোঁ আপোনালোকক অকণমান দেখাবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে, তেতিয়া মই আগবাঢ়ি যোৱাত সহায় হ'ব নহয় জানো। আৰু এতিয়া মই দুপৰীয়া ভাগত বনাম নৰসিংহৰ লগত লোকেল মাছৰ জোল আৰু বাকী কিবাকিবি থাকিব আৰু ৰেচিপি বুলি নহয় কিনো বনাইছোঁ দুপৰীয়া সাজত তাকে দেখাবলৈ লৈছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আজি মৰণা মাৰি আছে আমাৰ ঘৰত আৰু তেখেতসকলৰ কাৰণে ভাত ৰান্ধি আছোঁ। ঠিক আছে চাব, আশা কৰোঁ ভাল পাব সকলোৱে ভিডিঅ'টো চাই। মই বনাই লওঁ আৰু কি কেনেকৈনো বনাইছোঁ অকণমান এনেই ক্লিপ এটা ৰাখি আপোনালোকক দেখাম। ঠিক আছে মই বনাই লওঁ। বাৰীৰ পৰা পটককৈ নৰসিংহ পাত ছিঙি আনিলোঁ আৰু এতিয়া নৰসিংহ পাতখিনি পিছে বুঢ়া হয়, তথাপিতো মাজে মাজে মই এনেকৈ ছিঙি আনিছোঁ আৰু যিহেতু বুঢ়া হ'লেও জোল কৰি বেছি মিক্সিত পিচি দিলে ধুনীয়া হয়, কিন্তু কিছুমান পাত একদম বেয়া হৈ যায় নৰসিংহ পাতবিলাক এতিয়া। আৰু এয়া এনেকৈ ধৰণে মই ছিঙি আনিলোঁ অলপমান। আৰু এতিয়া মই লোকেল মাছৰ লগতে জোল অকণমান বনাই দিম, ল'ৰাই খাই যিহেতু ভাল পায়। ঠিক আছে মই এইখিনি বাছি লওঁ। থালখিনিৰ পৰা মই পাতখিনি এনেকৈ এৰুৱাই লৈছোঁ আৰু মিক্সিত দি দিম, হৈ যাব আৰু। এতিয়া পাতবিলাক বেয়া হৈ যায়। শাকখিনি মই কেইবাবাৰো ধুই ল'লোঁ, যিহেতু বালি থাকে আৰু বালিখিনি থাকিলে ভাল নালাগে, খিচখিচিয়া লাগে। মই সেইকাৰণে সেউজীয়া শাক মই বহুতবাৰ ধুই লওঁ। নৰসিংহখিনি ধুনীয়াকৈ পেষ্ট কৰি এনেকৈ জোলখিনি উলিয়াই ল'লোঁ আৰু এয়া মাছখিনি বাছি নিমখ হালধি সানি থৈছোঁ আৰু এয়া আলু দুডোখৰমান বইল কৰি লৈছোঁ। আৰু নৰসিংহ ভেদাইলতাত আলু বইলটো হ'লে ভাল লাগে। আৰু এয়া নৰসিংহ থেতালি লৈছোঁ আৰু ইয়াতে কেঁচা জলকীয়া দি দিম আৰু এনেকৈ চিম্পুলকৈ বনাম, যিহেতু এইবিলাক বস্তু ভিটামিনটো মানে বেছি মা মছলা দিলেও ভাল নালাগে। আৰু মই চিম্পুলকৈ বনাম, নহৰু দিয়ে অকল বনাম। এইফালে বনাই আছোঁ অমিতা ভাজি, হৈ গ'ল আৰু বইল কৰি লৈছিলোঁ এই অমিতাখিনি আৰু ডাঙৰ ডাঙৰকৈ বইল কৰিলোঁ আৰু এনেকৈ ভাজি দিলোঁ। খুব ভাল লাগে, সোৱাদটো খুব ধুনীয়া হয়।